আজি ইতিহাস প্ৰসিদ্ধ বুৰঞ্জীয়ে গৰকা এইখন গড়গাঁও মহাবিদ্যালয়ৰ জন্মৰ 65 বছৰৰ পাছত আমাৰ পৰম্পৰা অনুসৰি ছাত্ৰ একতা সভাৰ যি নিৰ্বাচন বা ছাত্ৰ একতা সভাৰ বিষয়ববীয়া নিৰ্বাচনৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ আমি এই বছৰৰ যিটো প্ৰক্ৰিয়া আছিলে যথেষ্ট দীঘলীয়া হয়। আমাৰ নটিফিকেশ্যন ওলোৱাৰ পাছৰ পৰা আৰম্ভ কৰি 18 তাৰিখৰ পৰা আজি 30 তাৰিখলৈকে প্ৰায় 12টা দিন আমি বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে আহি আজি প্ৰায় আমি অন্তিম পৰ্যায়ত উপনীত হৈছোঁ। আজি এই মুহূৰ্তত আমি সঁচাকৈয়ে গৌৰৱান্বিত, আমি উৎফুল্লিত, আমি আনন্দিত যে গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ 2023-24 বৰ্ষৰ যি নিৰ্বাচন সেই নিৰ্বাচন অনুষ্ঠিত হৈছে অতি সুচাৰুৰূপে, অতি সুকলমে, অতি শান্তপূৰ্ণভাৱে আৰু অতি সুন্দৰভাৱে, অতি সাফল্যৰে অনুষ্ঠিত হৈছে। আৰু সেই সাফল্যৰে অনুষ্ঠিত হোৱাৰ পাছত আমাৰ আজিৰ পৰা দিনজোৰা কাৰ্যক্ৰমণিকাত আমাৰ গোটেইসকল শিক্ষক, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী সকলোবিলাক আমাৰ মহাবিদ্যালয়ৰ কৰ্মচাৰী, আমাৰ অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়াকে প্ৰমুখ কৰি আৰু বাহিৰতো যথেষ্ট সংখ্যক মানুহে পৰোক্ষভাৱে আমাক এই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰি পেলাই সঁচাকৈ আমাক উৎফুল্লিত কৰিছে। আৰু আমি কৃতজ্ঞতাৰে তেখেতসকলৰ সকলোৰে ওচৰত মই ৰিটাৰ্ণিং অফিচাৰ হিচাপে আপোনালোকৰ ওচৰত আজি অতি আনন্দৰে আমাৰ এই বছৰৰ যিটো নিৰ্বাচনৰ ফলাফল সেই ফলাফলসমূহ ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। 311গৰাকী আমাৰ ভোটাৰ আছিলে। 2311গৰাকী ভোটাৰৰ ভিতৰত এইবেলি আমাৰ যিটো পলিং পাৰ্চেণ্টেজ সেইটো অকণমান যোৱা বছৰতকৈ কেইটামান সংখ্যা আমি কমকৈ দেখিবলৈ পাইছোঁ। 49% হৈছে আমাৰ, 49.20%। যোৱা বছৰ প্ৰায় 56% মান হৈছিলে। যোৱা বছৰৰ ময়ো দায়িত্বত আছিলোঁ, গতিকে মই ষ্টেটিষ্টিক্সটো অলপ গম পাই আহিছোঁ। তথাপিও আমি ছাত্ৰ ছাত্ৰীসকলৰ এই যিটো আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণৰ যিটো পৰম্পৰা
এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এটা ছাত্ৰ সংগঠন বা এটা ছাত্ৰৰ অনুষ্ঠান তৈয়াৰ কৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ যিটো উদ্দীপনা উৎসাহ উদ্দীপনা আৰু সহযোগ আমি অত্যন্ত আনন্দিত হৈছোঁ আৰু আমি অতি আনন্দৰে সৈতে আজি এই নিৰ্বাচনৰ ফলাফলসমূহ ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ 2023-24 বৰ্ষৰ নিৰ্বাচনৰ মুখ্য নিৰ্বাচনী বিষয়া তথা ভূগোল বিভাগৰ বিভাগীয় প্ৰধান ডক্টৰ দিলীপ কুমাৰ ডেকা ডাঙৰীয়া, আমাৰ মহাবিদ্যালয়খনৰ সন্মানীয় উপাধ্যক্ষ ডক্টৰ ৰীণা সন্দিকৈ বাইদেউ, শ্ৰদ্ধাৰ অধ্যাপক অধ্যাপিকাবৃন্দ, কৰ্মচাৰীবৃন্দ আৰু আমাৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই মুহূৰ্তত আমাৰ ছাত্ৰ ছাত্ৰীসকল আটাই নিৰ্বাচনী ফলাফল শুনিবলৈ উদ্গ্ৰীৱ হৈ আছা। মই মাত্ৰ দুটা বাক্য ক'ব খুজিছোঁ। প্ৰথম কথা, আমাৰ গড়গাঁও মহাবিদ্যালয়ৰ এই 65 বছৰীয়া ইতিহাস পৰম্পৰা ৰক্ষা কৰি এই বছৰো ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই ছাত্ৰ একতা সভা নিৰ্বাচনৰ এই 2023-24 বৰ্ষৰ নিৰ্বাচনত যি শান্তিপূৰ্ণভাৱে সুকলমে সুচাৰুৰূপে এই নিৰ্বাচনটি অনুষ্ঠিত কৰিলে, তাৰ বাবে মই শিক্ষক কৰ্মচাৰীসকলক লগতে মই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এয়া আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয় আৰু আমাৰ বাবে এইটো অত্যন্ত গৌৰৱৰ বিষয়। এতিয়া আমি খুব সুচাৰুৰূপে আমাৰ ছাৰে কৈ গৈছে যে আমি পৰ্যায়ক্ৰমে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন কৰি এতিয়া একেবাৰে আমি অন্তিমটি কাৰ্যসূচীত উপনীত হৈছোঁহি, নিৰ্বাচনী ফলাফল। এই নিৰ্বাচনী ফলাফলত আমাৰ 13টা বিভাগৰ কাৰণে আমাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিলে, গতিকে 13জন প্ৰাৰ্থী বিজয়ী হ'ব। মই পূৰ্বতেও কৈছোঁ যে আমাৰ প্ৰথম চিনাকি গড়গঞা, শেষ চিনাকি গড়গঞা। আমি যি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, এয়া আচলতে আমি নিৰ্বাচন খেলা বুলি কওঁ। গতিকে এয়া এখন খেল, ইয়াত কোনোবা এজন বিজয়ী হ'ব, কোনোবা এজন পৰাজিত হ'ব। গতিকে আমাৰ যিটো নিৰ্বাচনী ফলাফল আমি সম্পূৰ্ণ ক্ৰীড়াসুলভ মনোভাৱেৰে, বন্ধুত্বসুলভ মনোভাৱেৰে গ্ৰহণ কৰিম আৰু এইখন গড়গাঁও মহাবিদ্যালয়ত এই ফলাফলৰ পিছত আমি যাতে সকলোৱে হাতে হাত ধৰি গাত ধৰি ওলাই যাব পাৰোঁ, হাঁহি মুখে যাতে আমি গুচি যাব পাৰোঁ, তাৰ বাবে আমি প্ৰত্যেকজন গড়গঞা আজিৰ তাৰিখত আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। মই পুনৰবাৰ কৈছোঁ, আমি প্ৰতিজন গড়গঞা, আমাৰ চিনাকি গড়গঞা, আমাৰ সন্মান গড়গঞা, আমাৰ স্বাভিমান গড়গঞা আৰু আমাৰ যি এই ফলাফল হ'ব, এয়া আমাৰ গড়গঞাৰ ফলাফল হ'ব। এই ফলাফল আমাৰ বৃহত্তৰ গড়গাঁও মহাবিদ্যালয় পৰিয়ালৰ ফলাফল হ'ব। গতিকে সম্পূৰ্ণ ক্ৰীড়াসুলভ মনোভাৱেৰে আমি এই ফলাফল গ্ৰহণ কৰি আজি নিৰ্বাচন নটিফিকেশ্যন হোৱাৰ দিনৰ পৰা এতিয়ালৈকে যেনেদৰে আমি শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে আমি ইয়াৰ মহাবিদ্যালয়খনৰ গৌৰৱ আৰু ঐতিহ্য আৰু সন্মান অক্ষুণ্ণ ৰাখিছোঁ, গৰিমা অক্ষুণ্ণ ৰাখিছোঁ, পৰৱৰ্তী সময়তো যাতে সেই গৰিমা অক্ষুণ্ণ ৰাখি আমি গড়গঞা হিচাপে গৌৰৱেৰে কোনো কাৰণত আমাৰ সন্মান হানি নোহোৱাকৈ মৰ্যাদাৰ হিনদেৰি নগতাকৈ আমি যাতে ইয়াৰ পৰা ওলাই যাব পাৰোঁ, তাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনাই পুনৰবাৰ সকলোৰে প্ৰতি অভিনন্দন জনাইছোঁ। যিসকল বিজয়ী হ'ব তেওঁলোকৰ প্ৰতি অভিনন্দন জনাইছোঁ আৰু যিসকলে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই গণতান্ত্ৰিক পৰম্পৰা, গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰু গণতান্ত্ৰিক গোটেই ব্যৱস্থাটোৰ প্ৰতি তেওঁলোকে এক অৰিহণা আগবঢ়ালে, অৱদান আগবঢ়ালে, তেওঁলোকৰ প্ৰতি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বৃহত্তৰ গড়গাঁও মহাবিদ্যালয়ৰ প্ৰতিগৰাকী অধ্যাপক, অধ্যাপিকা, উপাধ্যক্ষ, ৰিটাৰ্ণিং অফিচাৰ, এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ, কৰ্মচাৰীবৃন্দ সকলোৰে প্ৰতি, ছাত্ৰ ছাত্ৰী, মই আজিৰ এই নিৰ্বাচনটি সুকলমে অনুষ্ঠিত কৰাৰ বাবে মই বৃহত্তৰ গড়গাঁও মহাবিদ্যালয় পৰিয়ালৰ হৈ আটাইৰে প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি নিৰ্বাচনী ফলাফল ঘোষণা কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। আনুষ্ঠানিকভাৱে এইবাৰ গড়গাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত গাৰ্লছ কমন ৰুমৰ ছেক্ৰেটাৰী হিচাপে এগৰাকী মাত্ৰ প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে। তেওঁ আছিলে তাপসী শইকীয়া। তেওঁক আমি গাৰ্লছ কমন ৰুমৰ ছেক্ৰেটাৰী হিচাপে আমি ঘোষণা কৰিছোঁ আৰু যদি তাপসী শইকীয়া যদি ইয়াত আছে তেতিয়াহ'লে তেওঁক আমি ভিতৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। একাদিক্ৰমে পদসমূহৰ বিপৰীতে কোনে কোনে প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু কোনে কোনে কিমান ভোট পালে সেইটো ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে মই জিমনেছিয়াম ছেক্ৰেটাৰী, দুগৰাকী প্ৰতিযোগী আছিলে, দুগৰাকী প্ৰাৰ্থী আছিলে।
আকাশজ্যোতি গগৈ আৰু অংকুৰ মৰাণ। ইয়াতে আকাশজ্যোতি গগৈয়ে লাভ কৰা ভোটৰ পৰিমাণ 471 471 আৰু অংকুৰ মৰাণে লাভ কৰা ভোটৰ সংখ্যা 562 562 আৰু আমি আনুষ্ঠানিকভাৱে অংকুৰ মৰাণক জিমনেছিয়াম ছেক্ৰেটাৰী হিচাপে বিজয় হৈছে বুলি ঘোষণা কৰিছোঁ। অংকুৰ মৰাণ কমন ৰুম ছেক্ৰেটাৰী। বইজ কমন ৰুম ছেক্ৰেটাৰী দুগৰাকী প্ৰাৰ্থী আছিলে, ঋষিকেশ দৌৰী আৰু কৌশিক খাটোৱাল। ইয়াতে তেওঁলোকে লাভ কৰা ভোটৰ পৰিমাণ এনেধৰণৰ। কৌশিক খাটোৱালে লাভ কৰিছিলে 368 368 আৰু ঋষিকেশ দৌৰীয়ে লাভ কৰা ভোটৰ পৰিমাণ 635। গতিকে আমি ঋষিকেশ দৌৰীক বইজ কমন ৰুমৰ ছেক্ৰেটাৰী হিচাপে কালচাৰেল ছেক্ৰেটাৰী ফাংচন এণ্ড কালচাৰেল ছেক্ৰেটাৰীত দুগৰাকী প্ৰাৰ্থী আছিলে, ইপচিতা দুৱৰা আৰু ৰূপমজ্যোতি চেতিয়া। ইপচিতা দুৱৰাই লাভ কৰা ভোটৰ পৰিমাণ 326 আৰু ৰূপমজ্যোতি চেতিয়াই লাভ কৰা ভোটৰ পৰিমাণ 711। ৰূপমজ্যোতি চেতিয়াক আনুষ্ঠানিকভাৱে ফাংচন এণ্ড কালচাৰেল ছেক্ৰেটাৰী হিচাপে পাৰ্টিটো অকণমান মনে মনে আৰু এলাইড এফেয়াৰ ছেক্ৰেটাৰী তাত দুগৰাকী প্ৰাৰ্থী আছিলে, এগৰাকী হ'ল হীৰকজ্যোতি সন্দিকৈ আৰু অপূৰ্ব শইকীয়া। ইয়াতে হীৰকজ্যোতি সন্দিকৈয়ে লাভ কৰা ভোটৰ পৰিমাণ 286 আৰু অপূৰ্ব শইকীয়াই লাভ কৰা ভোটৰ পৰিমাণ 740। অপূৰ্ব শইকীয়াক ডিবেটিং আৰু এলাইড এফেয়াৰ্ছৰ ছেক্ৰেটাৰী হিচাপে বিজয় ঘোষণা কৰিছোঁ। ছ'চিয়েল ছাৰ্ভিচ ছেক্ৰেটাৰীৰ কাৰণে তিনিগৰাকী প্ৰাৰ্থী আছিলে, তেওঁলোক হ'ল জেনী বৰুৱা, জয়শ্ৰী ৰাজকুমাৰী আৰু লক্ষীপ্ৰিয়া চাংমাই। ইয়াত লক্ষীপ্ৰিয়া চাংমায়ে লাভ কৰা ভোটৰ পৰিমাণ 185, জয়শ্ৰী ৰাজকুমাৰীয়ে লাভ কৰা ভোটৰ পৰিমাণ 386 আৰু জেনী বৰুৱাই লাভ কৰা ভোটৰ পৰিমাণ 486। আমি জেনী বৰুৱাক আনুষ্ঠানিকভাৱে ছ'চিয়েল ছাৰ্ভিচ ছেক্ৰেটাৰী বিজয় ঘোষণা কৰিছোঁ আৰু জেনী বৰুৱাক আমাৰ মাজলৈ নিমন্ত্ৰণ জনাইছোঁ। জেনী বৰুৱা এইবাৰ আমাৰ দুগৰাকী প্ৰাৰ্থী আছিলে, প্ৰিয়দৰ্শিনী গগৈ আৰু সুকন্যা কোঁৱৰ। সুকন্যা কোঁৱৰে লাভ কৰা ভোটৰ পৰিমাণ 339 আৰু প্ৰিয়দৰ্শিনী গগৈয়ে লাভ কৰা ভোটৰ পৰিমাণ 600। প্ৰিয়দৰ্শিনী গগৈ লিটাৰী এণ্ড মেগাজিন ছেক্ৰেটাৰী হিচাপে বিজয় ঘোষণা কৰিছোঁ। আছিলে আশিষ প্ৰিয়া শইকীয়া আৰু ইফতিছুম ৰহমান। ইফতিছুম ৰহমানে লাভ কৰা ভোটৰ পৰিমাণ 327 আৰু আশিষ প্ৰিয়া শইকীয়াই লাভ কৰা ভোটৰ পৰিমাণ 646 আৰু আমি আশিষ প্ৰিয়া শইকীয়াক মিউজিক ছেক্ৰেটাৰী হিচাপে বিজয় ঘোষণা কৰিছোঁ। আশিষ প্ৰিয়া শইকীয়া। এইবাৰ আমি আহিছোঁ স্পৰ্টছ গেম ছেক্ৰেটাৰী। আমাৰ দুগৰাকী প্ৰাৰ্থী আছিলে, মানস প্ৰাণ শইকীয়া আৰু শংকৰ গগৈ। ইয়াতে অকণমান দেৰি মনে মনে শংকৰ গগৈয়ে লাভ কৰা ভোটৰ পৰিমাণ 386, মানস প্ৰাণ শইকীয়াই লাভ কৰা ভোটৰ পৰিমাণ 619। মানস প্ৰাণ শইকীয়াক
বিজয় ঘোষণা কৰিছোঁ। স্পৰ্টছ গেম ছেক্ৰেটাৰী হিচাপে মানস প্ৰাণ শইকীয়াক, গেম ছেক্ৰেটাৰী মাইনৰ গেমছত দুগৰাকী প্ৰাৰ্থী আছিলে। দুগৰাকীৰ ভিতৰত অনুভৱ চাংমাই আৰু দীপু ভৰালী। দীপু ভৰালীয়ে লাভ কৰা ভোটৰ পৰিমাণ 305 305 আৰু অনুভৱ চাংমাই লাভ কৰা ভোটৰ পৰিমাণ 712। বিজয় ঘোষণা কৰিছোঁ। মই তেওঁক আমাৰ মাজলৈ আমন্ত্ৰণ জনাইছোঁ। তিনিগৰাকী প্ৰাৰ্থী আছিলে। তেওঁলোক হ'ল বাস্তৱ বৰবৰা, দিগন্ত দাস আৰু প্ৰজ্ঞানজ্যোতি দত্ত। তেওঁলোকে লাভ কৰা ভোটৰ পৰিমাণ তিনিওজনে প্ৰায় অলমষ্ট সমান সমান ভোট লাভ কৰিছে। মই এইটো আগতে কৈছোঁ। প্ৰজ্ঞানজ্যোতি দত্তই লাভ কৰিছে 335, বাস্তৱ বৰবৰাই লাভ কৰিছে 345 আৰু দিগন্ত দাসে লাভ কৰা ভোটৰ পৰিমাণ 376। দিগন্ত দাসক বিজয় ঘোষণা কৰিছোঁ। এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী। এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰীৰ কাৰণে দুগৰাকী প্ৰাৰ্থী আছিলে। তেওঁলোক হ'ল ত্ৰিলোৎপল বৰুৱা আৰু পাৰ্থপ্ৰতিম গগৈ। ইয়াতে ত্ৰিলোৎপল বৰুৱাই লাভ কৰা ভোটৰ পৰিমাণ 421 আৰু পাৰ্থপ্ৰতিম গগৈ লাভ কৰা ভোটৰ পৰিমাণ 650। গগৈক ফলাফল ভাইচ প্ৰেচিডেণ্টৰ কাৰণে দুগৰাকী প্ৰাৰ্থী আছিলে, গংগোত্ৰীম গগৈ আৰু লতাশ্ৰী বৰগোহাঁই। ইয়াতে লতাশ্ৰী বৰগোহাঁয়ে লাভ কৰা ভোটৰ পৰিমাণ 477 আৰু গংগোত্ৰী গগৈয়ে লাভ কৰা ভোটৰ পৰিমাণ 580। আমি গংগোত্ৰী গগৈক বিজয় ঘোষণা কৰিছোঁ। গংগোত্ৰী গগৈক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। গংগোত্ৰী গগৈ এইবাৰ আমি ছাত্ৰ একতা সভাৰ সৰ্বোচ্চ পদবী প্ৰেচিডেণ্ট। এই প্ৰেচিডেণ্টৰ কাৰণে তিনিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ আগবঢ়াইছিলে। তেওঁলোক আছিলে ধৃতিমান ক্ষীৰোদ গগৈ, জিৎ আৰন্ধৰা আৰু পৰিস্মিতা গগৈ। ইয়াৰ ভিতৰত তেওঁলোকে লাভ কৰা ভোটসমূহ এনেকুৱা ধৰণৰ: পৰিস্মিতা গগৈয়ে লাভ কৰা ভোটৰ পৰিমাণ 310, ধৃতিমান ক্ষীৰোদ গগৈয়ে লাভ কৰা ঘোষণা কৰিবলৈ দিয়া ধৃতিমান ক্ষীৰোদ গগৈয়ে লাভ কৰা ভোটৰ পৰিমাণ 339 আৰু জিৎ আৰন্ধৰাই লাভ কৰা ভোটৰ পৰিমাণ 450। ছাত্ৰ একতা সভাৰ সভাপতি বিজয় ঘোষণা কৰিছোঁ। আৰু আমাৰ এই মহাবিদ্যালয়ৰ ভিতৰত আমি জনাইছোঁ। দাস, মাইনৰ গেম ছেক্ৰেটাৰী অনুভৱ চাংমাই, স্পৰ্টছ গেম ছেক্ৰেটাৰী মানস প্ৰাণ শইকীয়া, মিউজিক ছেক্ৰেটাৰী আশিষ প্ৰিয়া শইকীয়া, লিটাৰী এণ্ড মেগাজিন ছেক্ৰেটাৰী প্ৰিয়দৰ্শিনী গগৈ, ছ'চিয়েল ছাৰ্ভিচ ছেক্ৰেটাৰী জেনি বৰুৱা,
Debating and Allied Affairs Secretary অভিনন্দন জ্ঞাপন কৰিছোঁ। মই পুনৰবাৰ আমাৰ সকলো অধ্যাপক অধ্যাপিকা কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ ৰিজাল্ট ওলাল, ফলাফল ওলাল, আমি কেইগৰাকীমান বিজয়ী হ'লোঁ, কেইগৰাকীমান পৰাজিত হ'লোঁ। স্বাভাৱিকভাৱে আমি ফূৰ্তি কৰিম, কিন্তু মই এটা কথা পুনৰবাৰ ক'ব খুজিছোঁ যে আমি প্ৰতিগৰাকী গড়গঞা আমি বিজয়ী কেইজনে কৰা বা বিজয়ী কেইজনৰ সমৰ্থকসকলে কৰা ফূৰ্তিয়ে যাতে পৰাজিতসকলৰ অন্তৰত আঘাত নিদিয়ে সেই কথাটো লক্ষ্য ৰাখিবা। আৰু আমি সকলোৰে লগত আঁকোৱালি বন্ধুত্ব ভাৱেৰে আমি পুনৰবাৰ কেৱল গড়গাঁও মহাবিদ্যালয়ৰ সন্মান, গড়গাঁও মহাবিদ্যালয়ৰ উত্তৰণৰ সংকল্প বুকুত বান্ধি আমি এক নতুন যাত্ৰা আজিৰ পৰা আমি এই গড়গাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ